তামোল পাণ দি কিনি সেৱা চেৱা চবেই কৰিলোঁ। হে গাইছ, আকৌ নতুন ফিল্ডত আহিলোঁ। গাইছ, নতুন ফিল্ডৰ অহাৰ কাৰণটো হৈছে সেইটোৱে, আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ ফিল্ড আকৌ ওলাই দিছে বুলি শুনিছোঁ গাইছ। সেইকাৰণে অস্থায়ী ফিল্ডত আহিলোঁ আৰু আজিৰ পৰা ষ্টাৰ্ট হ'ম। আমি ইয়াত 400 মিটাৰ ট্ৰেক বনাই ল'লোঁ আমি, মানে গাইছ 320 মিটাৰ ট্ৰেকত আমি দৌৰিব দিছিলে। এইবাৰ 400 দিন কৈছে, মানে ইণ্টাৰভিউ প্লেচ সজাই দিলে বুলি শুনিলোঁ। বহুত দুখিত আমি, কাৰণ জেংৰামুগত এই ষ্টেডিয়ামখন আছে য'ত ইণ্টাৰভিউ পাতিব, আৰু সেইকাৰণে আমি কমলাবাৰী ফিল্ডখনলৈ আহিলোঁ। মানে ইয়াত ষ্টেডিয়াম বনোৱা হৈছে, মানে ইয়াত যুঁজ খেল অনুষ্ঠিত হয়। মাজুলী ক্ৰীড়াক্ষেত্ৰ কমলাবাৰী, সেয়া ল'ৰাবিলাক মাৰিছে। মানে বিশেষ কথাটো এইটোৱে গাইছ, আমাৰ মাজুলী MLA ছাৰৰ উদ্যোগত মানে 3 দিনীয়া মানে প্ৰশিক্ষণ দিয়া হৈছিল। তেতিয়া এই অনুষ্ঠানত প্ৰথম দিনা SP ছাৰ আছিলে। SP ছাৰে কৈছিলে যে আমাৰ গড়মূৰ মিনি ষ্টেডিয়ামতে এই ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, ABUB। চ' আমি ভাবি আছিলোঁ তাতে অনুষ্ঠিত হ'ব বুলি, আৰু মই ভিডিঅ' এটাও আপলোড কৰিছিলোঁ। আৰু চ' পটককৈ ডিচিশ্যন সলনি কৰিলে, মানে SP ছাৰে কৈছে বোলে তোমালোকৰ ভালৰ কাৰণে বেছি কষ্ট, 3200 মিটাৰ 10 পাকত বেছি কষ্ট হয় কাৰণে 8 পাকটো দিছে বুলি তেওঁ কৈছে। চ' ফিল্ডখন কেনেকুৱা হৈ আছে, কি হৈ আছে, কাইলৈ আমি গৈ কিনি আপোনালোকক দেখাব চেষ্টা কৰিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে মোৰ ভিডিঅ'টো পাব পাৰি। আৰু গাইছ, সেইফালে ইয়ালৈ আহি কিনি আমি 400 মিটাৰ ট্ৰেক বনাই দিলোঁ। বহুত ডাঙৰ গাইছ, আজিলৈকে 400 মিটাৰ ট্ৰেকত দৌৰি পোৱা নাই, মানে ইণ্টাৰভিউ দিয়ে পোৱা নাই। চ' অলপ ভয় লাগিছে। সেইফালে চোক, আৰু শুনিছোঁ 20 তাৰিখৰ দিনা আছাম পুলিচৰ এডমিট কাৰ্ড দিব বুলি শুনিছোঁ, ভিডিঅ' চাইছিলোঁ আৰু মামাও কৈছিলে। আপোনালোকে ভিডিঅ'টো পোৱা নাই যদি মই কৈ দিছোঁ আৰু। চ' এয়া আমি সেইফালে প্ৰথম দিনা টাইম অলপ লাগিছে, আৰু এনেকৈ আৰু সদবাসটো ল'ব লাগিব। 400 মিটাৰ প্ৰথমবাৰ দৌৰিছোঁ গাইছ, বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। আৰু এইফালে লাগি আছে, আৰু লং জাম্প ট্ৰেকো বনাই দিয়া হ'ল। বহুত ডাঙৰ গাইছ 400 মিটাৰ ট্ৰেক। ইমান দিনৰ পৰা 3200 মাৰি আছোঁ 10 পাক, 320 এপাকত। চ' এতিয়া 400 মাৰি আছোঁ। গাইছ, লং জাম্প আকৌ নতুন এটা বনালোঁ। সেয়া তামোল পাণ দি কিনি সেৱা চেৱা চবেই কৰিলোঁ, মানে কাৰো বৰি ইঞ্জুৰি নহয়, বেয়াকৈ চবৰে এক্সিডেণ্ট জক। তাৰে ভগৱানৰ ওচৰত আমি দক্ষিণা দি কিনি সেৱা কৰিলোঁ। ইফালে ষ্টাৰ্টিং কৰি আছে, মাৰি আছে চব। আৰু কোনোবাই যদি 400 মিটাৰ ট্ৰেক পোৱা নাই আহি যাওক কমলাবাৰী, আৰু আমি ধুনীয়াকৈ বনাই থৈছোঁ। চ' সেইফালে গাইছ, আৰু গাইছ আপোনালোকে মাতো সময় নাই, চবেই বেষ্ট অফ লাক। সেইফালে আৰু গাইছ আপোনালোকৰ আগত কিছু কথা শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ। আৰু ওচৰ পাজৰে কোনোবাই 400 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰিব বিচৰা যদি আহিব পাৰে। এইটো কমলাবাৰী ফিল্ডখন, ইয়াত 400 মিটাৰ বেছি আছে। চ' ইয়াত দৌৰিলে অলপ তোমালোকৰ ভাল হ'ব। চ' আহি যাওক, ইয়াত আমি ধুনীয়াকৈ বনাই দিছোঁ। আৰু গড়মূৰ মিনি ষ্টেডিয়ামত ওলাই, কিন্তু সেই ফিল্ডখন বহুত ডাঙৰ, ত' সেইকাৰণে ইয়ালৈ আহিলোঁ। আৰু সেয়া আছিলে আপোনালোকৰ আগত কিছু কথা শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকক আমাৰ য'ত মাজুলীৰ ইণ্টাৰভিউ হয় সেই প্লেচলৈ যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই গাইছ।